हेलौ रायजोफोर खुलुमबाय गिबियावनो तो साफ्रोमबो बर' रायजो राजा नोंथांमोनखौ आंनि बे आरबिटिसि चेनेलावहाय फिन खनसेबाव आंनि गोसो गोरबोजों बरायनानै लाग्रोबावनाय जालायबाय। तो लोगोफोर आसा खालामो नोंथांमोना इसोरनि अननायाव गासैबो मोजाङैनो दं होननानै आरो लोगोसे नोंथांमोना जुदि बे भिडिअखौ नुदोंब्ला अन्नानै उइदाउट स्किप जोबजासिम नायलांगोन होननानै आरो लोगोसे नोंथांमोना जुदि चेनेलाव गोदानब्ला अन्नानै साबस्क्राइब शेयार आरो लाइक कमेन्ट खालामगोन होननानै। तो लोगोफोर आं नोंथांमोननि सिगाङावहाय मोनसे गोदान आपडेट खालामनो फैदों। बेनो जाहैबाय जोंहा भटिं मेसिननि सोमोन्दैहाय जायखौ जों होनो EVM जाय मेसिननि दारै जोङो दिनैनि बे साइन्टिस्ट मुगायाव जोङो भट होयो। दा बे मेसिननि सायावनो माखासे थांनाय समफोराव गोबां माने बेले बेजे जानायखौ जों नुनो मोन्दों भटनि समाव गोबां स्टेटफोरावहाय। दा दिनै थारैनो बियो सैथोमार नामा दिनैनि बे नुथायखौ जुदि जों नायोब्ला आरोखि। तो लोगोफोर आं बिनि सायावनो नोंथांमोननो नोंथांमोनजों एसे रायज्लायनो नागिरदों आरो लोगोसे नोंथांमोननो आङो बे भिडिअ क्लिप ससेखौ दिन्थिग्रोनो नागिरदों। नोंथांमोनहा बिनि सायाव मा बुजियो बुजिनानै लानो हागोन आरोखि। तो बिदिब्ला बे ससे भिडिअ क्लिपखौ नायग्रोनानै लादो। নমস্কাৰ মই উৎপল। অৱশেষত RTI তথ্যই প্ৰমাণ কৰিলে ভাৰতত EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰী কোম্পানীত বিজেপি নেতা জড়িত থকাৰ কথা। চাৰিগৰাকী বিজেপি নেতা জড়িত EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰী কোম্পানী ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ সৈতে। EVM মেনুফেকচাৰ আৰু ছাপ্লাইত 7 গৰাকী সঞ্চালকক নিযুক্তি দিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। কিন্তু আশ্চৰ্যজনকভাৱে এই 7 গৰাকী সঞ্চালকৰ ভিতৰত 4 গৰাকী হৈছে বিজেপি নেতা। মন কৰক এই RTI পত্ৰখনলৈ। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডলৈ তথ্য বিচাৰি এই আবেদন কৰিছিল মহাৰাষ্ট্ৰৰ অজয় বাসুদেৱ বসুৱে। এই তথ্যত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে প্ৰদান কৰিছে EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰী কোম্পানীৰ সৈতে জড়িত থকা 7 গৰাকী সঞ্চালকৰ নাম। এই নামকেইটা হৈছে ডক্টৰ পুদালা ভেংকটা পাৰ্থ সাৰথী, খাসাৰিয়া মনসুখ ভাই, সন্তোষ কুমাৰ N, প্ৰফুল্ল কুমাৰ চৌধুৰী, ডক্টৰ শিৱনাথ যাদৱ, গকুলন বাংকাণ্ডি আৰু শ্যামা সিং। ইয়াৰে 4 গৰাকী হৈছে বিজেপি নেতা। এই বিজেপি নেতা কেইগৰাকী হৈছে ডক্টৰ পুদালা ভেংকটা পাৰ্থ সাৰথী। ডক্টৰ পুদালা ভেংকটা পাৰ্থ সাৰথী হৈছে অন্ধ্ৰপ্ৰদেশ বিজেপিৰ OBC মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক। দ্বিতীয়গৰাকী সঞ্চালক তথা বিজেপি নেতা হৈছে খাসাৰিয়া মনসুখ ভাই। খাসাৰিয়া আছিল গুজৰাটৰ ৰাজকোট জিলা সমিতিৰ সভাপতি। তৃতীয়গৰাকী নেতা হৈছে ডক্টৰ শিৱনাথ যাদৱ, উত্তৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন ভাইচ প্ৰেছিডেণ্ট ডক্টৰ শিৱনাথ যাদৱ। আৰু চতুৰ্থগৰাকী নেতা হৈছে মিছেছ শ্যামা সিং। মিছেছ শ্যামা সিং আছিল বিহাৰ বিজেপিৰ ভাইচ প্ৰেছিডেণ্ট। কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ এগৰাকী প্ৰাক্তন সচিবৰ পত্ৰই সৃষ্টি কৰিছিল চাঞ্চল্যৰ। EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰী কোম্পানীৰ লগত বিজেপি নেতাৰ সম্পৰ্ক সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা পত্ৰযোগে উত্তৰ বিচাৰিছিল ভাৰত চৰকাৰৰ প্ৰাক্তন সচিব EAS শৰ্মাই। ভাৰতত EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰী কোম্পানী ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ লগত কমেও 4 গৰাকী বিজেপি নেতা জড়িত থকা বুলি দাবী কৰা হৈছিল। এই তথ্য ভাৰত চৰকাৰৰ প্ৰাক্তন সচিবগৰাকীয়ে সংগ্ৰহ কৰিছিল ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ ৱেবছাইটৰ পৰা। প্ৰশ্ন উত্থাপন হৈছিল যে বিজেপিৰ লগত প্ৰত্যক্ষভাৱে জড়িত এইকেইগৰাকী নেতাক EVMৰ ছফ্টৱেৰ দৰে সংবেদনশীল কোম্পানীত কিয় স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হ'ল। বিজেপি আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ মাজত এতিয়া কোনো সীমাৰেখা নাইকিয়া হৈ পৰিল নেকি? যেতিয়া ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ দৰে স্বতন্ত্ৰ সংস্থাত কোনো ৰাজনৈতিক দলৰ নেতা কৰ্মীক সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰে তেতিয়া EVM বা সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ প্ৰতি সন্দেহৰ সৃষ্টি নহয়নে? যি সময়ত EVMক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে, EVMৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে, উচ্চতম ন্যায়ালয়ত বিজেপিৰ অনুগত নিৰ্বাচনী বিষয়াই বেলট পেপাৰ বিকৃত কৰি নিৰ্বাচনত হস্তক্ষেপ কৰাৰ কথা প্ৰমাণ হৈছে, সেই সময়ত RTI তথ্যত EVMৰ ছফ্টৱেৰ নিৰ্মাণকাৰীৰ দৰে কোম্পানীত বিজেপি নেতা জড়িত হৈ থকাৰ তথ্য প্ৰকাশ পাইছে। ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অটুট ৰাখিবলৈকে এনেধৰণৰ কামৰ পৰা বিৰত থকা উচিত চৰকাৰ তথা সংশ্লিষ্ট পক্ষ। এইসকল সঞ্চালক তথা বিজেপি নেতাক সঞ্চালক পদৰ পৰা বহিষ্কৃত কৰা হ'বনে? আপুনি কি ভাবে এই তো नोंथांमोना बे भिडिअ क्लिपखौ नायनायजों लोगोसे बा नुनायजों लोगोसे खोनाबायबो आरो बुजिबायबो होननानै आं हमनानै लाबाय बा सानबाय जे दिनैनि समावहाय जोंहा मा जागासिनो दङ बा माब्रैहाय सोलिगासिनो दङ जे EVM मेसिन जायखौ जोङो
भटिं मेचिन होनो दिनैनि समाव बे मेचिनखौ फोथायनायनि गेजेरजों बे मेचिननि गेजेरजों भट होनानै सोरबाया MP MLA जालांबाय सोरबाया MCLA बा माबा माबि हेनटेन जालांबाय नाथाय दिनैनि समावहाय बे मेचिननि सायाव फोथायनो गोब्राब जानायखौसो जों दिनै नुनो मोनदों दा गोबां स्टेटफोरावनो थांनाय समफोरावबो भटनि समाव बे EVM मेचिननि दारै माखासे बेले बेजे जादों होननानै डिमान्ड खालामनायखौ जों नुखादोंमोनबो दा थारैनो दिनैहाय बिथांमोननि FIR होनाय बायदियै दिनैहाय बे सैथोथाया माखासे नुजानायखौ जों नुनो मोनदों थ' रायजोफोर आं बेखौनो खावलायनो लुबैदों जोंनि फैबाय थानाय समफोराव जाहाथे जोंनि साफ्रोमबो भटार लोगो नोंथांमोनहा बा रायजो राजा नोंथांमोनहा बा मोनफ्रोमबो पार्टिनि दैदेनगिरि बिथांमोनहा बिनि सायाव हुसियार जानाया मोजां जुदियोबा थारैनो EVM मेचिनजों भटआ जाफिनोब्ला बिनि सायाव जोङो नोजोर होनांगोन बा नोजोर होनाया जोंनि दायित्व जानांगोन अब्लासो जोङो मोजाङै मोजां जोंनि बै फैबाय थानाय लकसभा बिसायख'थिखौ बारहोबोनो हागोन होननानै आं आसा खालामो थ' साफ्रोमबो रायजो राजानिनो बेहाय बिबान दं होननानै आं साननानै लायो जाहाथे जोङो थगायजानो नाङा जाहाथे जोङो खावजानो नाङा जोंनि बेसेन गोसा भटखौ जाहाथे खावनानै सोरनिबा पार्टिया सोरनोबा हैनाय बा सोरनिबा पार्टिया मोनलांनाय सोरनिबा भटखौ सोरनोबा होनायाव सोरनावबा थांनाय जाहाथे बेफोरबायदि जाया दा बिनि सायाव गोख्रोङै नोजोर लाखिनो थाखाय आं मोनफ्रोमबो हान्जाखौ बा पार्टिखौ खावलायबाय बा जोंनि साफ्रोमबो रायजो राजा नोंथांमोनखौ आं खावलायबाय थ' लोगोफोर आङो भिडिअखौ बेखिनिखौनो लानानै फैदोंमोन दिनै आङो बेखिनियावनो दोनथ'नो लुबैबाय स' थेंक इउ फर वाचिं जय बर' हारिनि